नयाबस्ति आरो खैरानि फाग्ला दैमा सायाव बावैनो गोदानै दालां लुनायनि खामानिखौ जागायसिगोन। बे बाथ्राखौ बुंदों मन्थ्रि उरखावगोरा ब्रह्मआ दिनै बाक्सानि मसलपुर सेनं काटलिगाव गामियाव गंथामसे मडेल अंगनाबादि सेन्टार लुफुंनांगौनि थाखाय अन्थाइ खाम्फा बेखेवनानै होयो मन्थ्रि इउजि ब्रह्मआ। मोनसे मेहेरगोनां हाबाफारिजोंनो अन्थाइ खाम्फाखौ बेखेवनानै होनाय जायो मन्थ्रि इउजि ब्रह्मआ। मन्थ्रि इउजि ब्रह्मनि अन्थाइ खाम्फा बेखेवनायखौनो हेफाजाब होयो एमसिएलए मन्टु बर' आरो ओनसोलनि गोबां दैदेनगिरिफ्रा। बेखेवना होनायजोंनो लोगोसे मन्थ्रि उरखावगोरा ब्रह्मआ बाक्सा जिल्लायाव गासै 5,86,000 सुबुंफोरनो हेल्थ कार्ड होनो थिरांथा लायो आरो बेनि गेजेराव दिनैसिम 4,65,000 सुबुंफोरनो होनायखौबो मिथियो। बेजों लोगोसेनो फाग्ला दैमानि सायाव दालां लुनायनि खामानिखौ बावैनो जागायसिगोन आरो जागायखालिनो बाक्सा जिल्लायाव 50 कोटी रांजों लुफुंजानो गोनां स्टेडियामखौबो बेखेवनानै होगोन होननानै फोरमायो। जे बाक्सा जिला मसलपुरत माने 3टा কাৰ্যসূচী লৈ পেলাই ইয়াত আহিছোঁ। অসম চৰকাৰে মডেল অংগনবাদী চেণ্টাৰ বনোৱাৰ এটা সিদ্ধান্ত লৈছিল। বিগত যেটো বিত্তীয় বৰ্ষ 22-23 তাতে 11টা মডেল অংগনবাদী বনোৱা হৈ গ'ল। ইতিমধ্যে এটা সম্পূৰ্ণ হৈ গ'ল, ভালে হ'ল, আমি সফলভাৱে কৰিছোঁ। আৰু এতিয়া 31টা অংগনবাদী চেণ্টাৰ বনাবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত লৈছে এটা সমষ্টিত। 31টাৰ ভিতৰত 21টাটো নিদাৰ আণ্ডাৰত হ'ব NIDA আৰু 10টাটো মানে RIDF ফাণ্ডৰ দ্বাৰা দি হ'ব। এতিয়া নিদাৰ আণ্ডাৰত যিখিনি হ'ব তাৰ কাৰণে ফাণ্ডটো আহি গৈছে। আমি এই কাৰ্যসূচীটো শুভাৰম্ভ কৰিব লাগে আৰু 31টা অংগনবাদী চেণ্টাৰৰ কাৰণে আজি মই এই কাটলি গাঁৱত মছলপুৰ DC অফিচৰ সন্মুখত আনুষ্ঠানিকভাৱে 31টা অংগনবাদী চেণ্টাৰৰ যিটো চেণ্ট্ৰেল এটা ইনগ্ৰেশ্যন ফাংচন আমি কৰিছোঁ। ইয়াত মই আনুষ্ঠানিকভাৱে 31টা অংগনবাদী চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰিলোঁ আৰু লগে লগে প্ৰতিটো অংগনবাদী চেণ্টাৰত মানুহ আছে, তেওঁলোকে মই ইয়াত কৰাৰ লগে লগে অলপ পিছতে চবে আধাৰশিলাটো আৰম্ভ কৰি দিছে। তো মই ভাবোঁ এইটো খুব কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। যদি ফাণ্ডবিলাক RIDFৰ ফাণ্ড সোনকালে আহি যায় 3 মাহৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা চলাই আছোঁ। টাৰ্গেট আছিলে 15 আগষ্টৰ আগে আমি এইবিলাক নিৰ্মাণ কাৰ্যটো সম্পূৰ্ণ কৰিব লাগে। এইটো অৱশ্যে ফাণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব। দ্বিতীয় হ'ল যে আমাৰ বাক্সা জিলাত প্ৰায় 5,86,000 PMJAY হেল্থ কাৰ্ড পোৱাৰ এটা টাৰ্গেট দিছে। আমি দিব লাগে, কিন্তু বৰ্তমান 4,68,000 ব্যক্তিক হেল্থ কাৰ্ডটো দিব পৰা হৈছে। আজি আনুষ্ঠানিকভাৱে মই 5জনক বিতৰণ কৰিছোঁ। 80% আমি হেল্থ কাৰ্ড দিব পৰা হৈ গ'ল, 20% বাকী থাকিছে। আৰু তামোলপুৰ আৰু চালবাৰী এইটো অলপমান লেহেমীয়া গতিত চলাৰ কাৰণে সম্পূৰ্ণ হ'ব পৰা নাই, কিন্তু আমি সম্পূৰ্ণ কৰিমেই। তেনে ক্ষেত্ৰত আজি হেল্থ কাৰ্ড যিটো ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত বাক্সা জিলা বহুত ওপৰত বিভিন্ন জিলাৰ তুলনাত। আৰু বাক্সা জিলাৰ যিটো পাৰফৰ্মেঞ্চ জিলা হিচাপে আজি DC কনফাৰেঞ্চ তিনিচুকীয়াত যিটো ৰিভিউ কৰা হৈছিলে DC ডিষ্ট্ৰিক্ট ৱাইজত, তাত প্ৰায় 1200তকৈ ওপৰত সদায় মানে ভাল পজিশ্যন আছে। টপত যোৱা নাই যদিও 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ বিভিন্ন ছেক্টৰত আমি ভালে কাম কৰি আছোঁ। আৰু যিটো SSLC এক্সাম হৈ গ'ল তাতো আমি 5th পজিশ্যন পাইছোঁ। গোটেই অসমত জিলা হিচাপে ভাল ৰিজাল্ট কৰা। তাৰে টপাৰবিলাকক আমি আজি ফেলিচিটেশ্যন দিব ওলাইছোঁ DC অফিচৰ কনফাৰেঞ্চ হলত। আপোনালোকক আহ্বান জনাইছোঁ তাত যাবৰ কাৰণে। এই 3টা কাৰ্যসূচী লৈ পেলাই মই আহিছোঁ। আৰু বাক্সা জিলাৰ যিটো এটা উন্নয়নৰ যাত্ৰা, সেই এনেকৈ আমি অবিৰতভাৱে লৈ গৈ আছোঁ। আৰু আগন্তুক 2026 চনৰ ভিতৰত গোটেই বিষয়টো অলপমান আমি বাক্সা জিলাত পৰিৱৰ্তনটো গোটেই দিশত পোৱা যাব। আৰু মই আপোনালোকক জনাবলৈ মানে ভাল পাইছোঁ যে অতি সোনকালে বাক্সা জিলাৰ পাগলাদিয়াৰ ওপৰত যিটো ব্ৰিজ নিৰ্মাণ, সেইটো শুভাৰম্ভ বা উদ্বোধন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী আহিবৰ কাৰণে আমাক কথা দিছে। আৰু সিদিনাই যিদিনা পাগলাদিয়াৰ ব্ৰিজটো উদ্বোধন হ'ব, মছলপুৰত নিৰ্মাণ কৰিব লগা জিলাভিত্তিক ক্ৰীড়া প্ৰকল্প ষ্টেডিয়াম 50 কোটি টকাৰ
সেইটোৰ মানে সুবৰ্ধন তেওঁ কৰিব বুলি আমাক কথা দিছে। এইটো সোনকালে হৈ যাব আমি আশা কৰিছোঁ। मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला। देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो। बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000, दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन। बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन। बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन। बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों। लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन।